ভালে হৈছে দে আজি ঘৰত কোনো নাই মায়ো নাই মামাৰ ঠেত গেছি মই আজি ঘৰত থাকি পাৰ্টি কৰিম জুলিক মাতিম একেলগে আমি ঠাণ্ডা খাই পেলাই পাৰ্টি কৰিম আৰু আগৰ কথাবিলাক ভালকৈ পাতিম বহি বহি কি মজা দিন মোৰ লকডাউনতো এনেকুৱা দিন হ'ব পাৰে না কাৰোবাৰ মোৰে দিন আৰু শুন ক'ত আছা তই খচকে আহ মোৰ ঘৰত মাই নাই মামাৰ ঠেত গেছি আমি পাৰ্টি কৰিম একেলগে এনেকুৱা দিন আৰু বাৰে বাৰে নাই খচকে আহ dinka chika रे dinka chika dinka chika रे dinka chika रे 12 महीने में 12 तरीके से तुझको प्यार जताऊंगी रे dinka chika ए आइली तय বহু একেলগে এ নকবি আৰু কিমান শুনবা লাগা হৈছি ঘৰত মাই কিমান বকি থাকে তোৰ ঘৰত আইবা পাই ইমান ভাল লাগছি ভালে হ'ল দে তোৰ ঘৰত কোনেও নাই আজি আমি মজা কৰিম দেখো কেনে চলি আছে তোৰ দিন লকডাউন পড়ছি জীবন বরবাদ হৈ গেছি ঘৰত যে থাকি থাকি মোৰ কেনেকুৱা মনে লাগছি ক'তো ওলাই যাব পাৰা নাই কলেজত যাব পাৰা নাই ইমান বৰ লাগছি নকবি আৰু লকডাউনত থাকি থাকি মোৰো জীৱন বৰবাদে হৈ গৈছে ক'তো যাব পৰা নাই ফুৰিব যাব পৰা নাই লগৰ মাখাক লগ পোৱা নাই তই যে একমাত্ৰ আছা ওচৰত থকা কাৰণে লগ পাইছোঁ দূৰত থকা হ'লেতো তয়ো আহিব নোৱাৰিলি হয় আৰু দিনটো মায়ে যি পেক 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 কৰি থাকে তাকে শুনি ঘৰত যে মই একদম মানে সিজি গৈছোঁ মানে পকা কথা লৈ গৈছোঁ একদম নকবি আৰু মোৰো জীৱন কিছু বেছি ভাল হৈ থকা নাই মোৰো অৱস্থাটোহে পচালাৰ নিচিনাই হৈ গৈছে লকডাউনত থাকি থাকি পচি গৈছোঁ পাৰ্লাৰ যাব পৰা নাই চুলি কাটিব পৰা নাই ষ্ট্ৰেটনিং কৰিব পৰা নাই স্পা কৰিব পৰা নাই মোৰ চুলিখিনিৰ অৱস্থা নহয় গৈছে তাকেই ৰে নকবি আৰু কি যে অৱস্থা হৈ গৈছে দেশখনৰ কৰোণা ভাইৰাছে জীৱন বৰবাদ কৰি দিছে এই যে নেক্সট জনমত যদি আহে না মই ইয়াক পতা গুটি দি পিহি চাটনি বনাই পেলাম আৰু যদি একবাৰ গেলি আহে বাকী কওঁ কলেজৰ কাবালৰ কথা পাতা না তই মোৰ যে চবক গেলি ইমান মনত পৰি আছে চবেই দূৰত থাকে ওচৰত থকা হ'লে ফুৰিব গ'লো হয় তই আজি একমাত্ৰ ওচৰত থকা সেইকাৰণে লগ পাইছোঁ তোক নহ'লে নাপলোৱে হয় ৰে মোৰো চবক গেলি বহুত মনত পৰি আছে লগে পোৱা নাই সিহঁতক তাকে কিমান দিন হৈ গ'ল না আমি দুয়ো স্কুটি লৈ ফুৰিব যাব পৰা নাই ভেলি ভিউত ফুৰিব যাব পৰা নাই নেহেৰু পাৰ্কৰ ওচৰত ফুচকা খাব পৰা নাই দহি ফুচকা কি ভাল লাগে জিভাৰ পানী ওলাই যায় এই ৰে জিভাৰ পানী ফেলাই দিবি তই কি মজা লাগে দহি ফুচকা দে আমি লকডাউনৰ পিছত আমি ফুৰিব যাম দে তেনেকা দহি ফুচকা খাব যাম কেতিয়া যে শেষ হ'ব লকডাউন সোনকালে শেষ হওক আমি দুটা একদম স্কুটিত পুৰা ঘূৰিম গুৱাহাটীখন কি যে ভাল লাগব একেলগে ফুৰিব যাম হা একেলগে যাম দে খুব ভাল লাগব ফুৰি একদম তামাম লাগি যাব মই যে কিমান দিন মানে ফ্ৰাইড ৰাইচ খাব পৰা নাই কিমান মনত পৰি আছে ফ্ৰাইড ৰাইচত গেলি চব খাম দহি ফুচকা খাম ফ্ৰাইড ৰাইচ খাম যিমান মই খাব পৰা নাই না লকডাউনত চব খাম বাচা